নমস্কাৰ মোৰ নাম বিশ্বজিৎ অনুভৱ টিভিলৈ স্বাগতম জনাইছো আজি আমি আলোচনা কৰিম সৌদি আৰবৰ কথা থাম্বনেল চাই আপোনালোকে নিশ্চয় গম পাইছে যে 100 বছৰত তেওঁলোকে দ্ৰুতগতিত ইমানেই আগবাঢ়িছে বিশ্বৰ এক অন্যতম দেশ হিচাপে তেওঁলোকে পৰিগণিত হৈছে সেই সৌদি আৰবত উন্নতি হোৱাৰ মেইন কাৰণে হৈছে তাত এনেকুৱা কিছুমান বস্তু যিবোৰৰ পৰা আমাৰ সমাজখন নষ্ট হয় সেইবোৰ বস্তু তাতে বন্ধ কৰি থোৱা হৈছে তাৰে প্ৰথম বস্তুটোৱে সুৰাপান সৌদি আৰবত সুৰাপান নিষিদ্ধ ইছলাম সম্প্ৰদায়ৰ লোকসকলে সুৰাপানটোৰ ক্ষেত্ৰত যথেষ্ট অতৰাই চলে তেওঁলোকৰ ক্ষেত্ৰত এইটো বহুত বেয়া বস্তু সৌদি আৰব প্ৰথমবাৰৰ কাৰণে 70 বছৰৰ পিছত এই সুৰাপানৰ ক্ষেত্ৰত প্ৰথমটো বিপণী আৰম্ভ কৰিব গৈ আছে 1951 চনৰ পৰা সৌদি আৰবত মদ্যপান নিষিদ্ধ ইছলাম সম্প্ৰদায়ৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাই বুলি জনা মক্কা আছে সৌদি আৰবত সৌদি আৰব এখন কেনেকুৱা ঠাই মৰুপূৰ্ণ বা মৰুভূমি ঠাই যি ঠাইত মানুহে থকা মেলা কৰা যথেষ্ট অসুবিধা কাৰণ মৰুভূমি বালিময় ঠাই নহয় জানো তো বালিময় ঠাই হোৱাৰ কাৰণে সেই সময়ত মানুহ কি আছিল অসুবিধা দেখা গৈছিল কাৰণ মৰুভূমি ঠাইত যথেষ্ট পিছপৰা যেনেকৈ আমি সাধাৰণতে কওঁ আমি ৰাজস্থানৰো কিছুমান ঠাই কি হৈছে বৰ্তমান ডেভেলপ কৰিবলৈ আগবাঢ়িছে মৰু অঞ্চলৰখিনি নহয় জানো তো তেনেধৰণে কি আছিল সৌদি আৰবিয়াও তেনেকুৱা ধৰণৰ আছিল তাত কোনো ৰাস্তা ঘাট নাছিল তাৰ মানুহবোৰ চলিবৰ কাৰণে কি কৰিছিল বেণ্ড বজাই পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল লগতে তেওঁলোকে কি কৰিছিল তেওঁলোকে ইগলৰ যুদ্ধ দেখুৱাই পেলাইও তেওঁলোকে নিজৰ ইনকাম আৰম্ভ কৰিছিল সৌদি আৰব দুখীয়া দেশৰ পৰা কেনেদৰে বিকশিত হ'ল ইয়াৰ আঁৰৰ ঘটনা 1932 চনত সৌদি ৰাজ্য গঠন কৰাৰ পিছত আৰম্ভ হৈছিল তেলৰ খনন কাৰ্য আৰু 1940 চনত প্ৰথমবাৰৰ কাৰণে পোৱা গৈছিল আৰব ঠাইত তেল আৰু এই তেলৰ জৰিয়তে আৰম্ভ হৈ গ'ল তেওঁলোকৰ ভৱিষ্যতৰ উন্নয়নৰ প্ৰথমটো জখলা সৌদি ৰাজধানী ৰিয়াদ বা তাৰ ওচৰে পাজৰৰ দেশ কুৱেইটতো কি হৈছিল তেল পোৱা আৰম্ভ হৈছিল কিন্তু 1964 চনৰ পৰা এই উন্নয়নৰ পৰিমাণ বাঢ়িব ল'লে কাৰণ তেওঁলোকৰ মাত্ৰ 1.5 কোটি জনসংখ্যা আছিল কিন্তু পৰৱৰ্তী সময়ত বাহিৰৰ পৰা যিবোৰ বহিৰাগত ব্যক্তি যিয়ে সেই অঞ্চলটোৰ সাধাৰণতে ব্যৱসায় বাণিজ্যৰ কাৰণে তেওঁলোকে তাত ঢাপলি মেলিছিল আৰু এই ব্যক্তিসকলৰ লগত তেওঁলোকে মিলি সৌদি সেই ঠাইখিনি লাহে লাহে ডেভেলপ হ'ব আৰম্ভ কৰিলে আৰু এনেদৰে বিকশিত হ'ব ধৰিলে যে তেওঁলোকে সাধাৰণ অৱস্থাৰ পৰা এক উন্নত অৱস্থালৈ ৰূপান্তৰিত হৈ গ'ল যে সৌদি উন্নয়নৰ আঁৰত কেৱল তেল নাছিল ইয়াত আছিল প্ৰশাসনৰ বা সেই দেশখনৰ আটাইতকৈ বেছি হৈছে কঠোৰ নীতি নিয়ম যদি সেইখন দেশত কোনোবাই কিবা এটা বস্তু চুৰ কৰে তেনে অৱস্থা তেওঁলোকৰ হাতখন কাটি দিয়া হয় আৰু লগতে মহিলাসকলৰ ওপৰতো বহুত বেছি কঠোৰ নিয়ম তেওঁলোকে মহম্মদ বিন সলমান তাৰ পিছৰ পৰাই সৌদি আৰবৰ এটা ডাঙৰ পৰ্যায়ত আমি যদি দেখা পাওঁ পৰিৱৰ্তন ঘটা কাৰণ তেওঁ দূৰদৰ্শী চিন্তা কৰিবলৈ আগবাঢ়িছিল কাৰণ তেল কিমান দিন চলিব বা তেলৰ মাৰ্কেট কিমান দিনৰ কাৰণে আছে কোনো নাজানে কাৰণ বিশ্বই এতিয়া গ্ৰীণ এনাৰ্জিৰ ওপৰত আগবাঢ়িব লৈছে কিন্তু যদি আমি চাওঁ তেতিয়াহ'লে তেওঁ দূৰদৰ্শী চিন্তাটো হ'ল তেওঁ আগবাঢ়িল টুৰিজম ছেক্টৰৰ ওপৰত আৰু টুৰিজম ছেক্টৰৰ বাবেই বৰ্তমান সময়ত সেই ঠাই আগবাঢ়িব ল'লে তেওঁলোকে সদায় চিন্তা কৰে যে যি কাম কৰিব বিশ্বৰ আটাইতকৈ ডাঙৰ কাম কৰিব তেওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ আমি বিল্ডিং পৃথিৱীৰ আটাইতকৈ ডাঙৰ আমি হোটেল আমি বিভিন্ন ধৰণৰ তেনেকুৱা আমি উদাহৰণ আমি দেখা পাব পাৰোঁ চিনেমাৰ ক্ষেত্ৰত বৰ্তমান সময়ত তেওঁলোকে শিথিল অৱস্থাত আছে কিন্তু আগতে তেওঁলোকে চিনেমাৰ ক্ষেত্ৰত একেবাৰে কঠোৰ নিৰ্দেশ থৈছিল কিছুমান সাজ পোছাকৰ পৰাও তেওঁলোকে কি কৰিছিল তাৰ পৰা বাচি থাকিবৰ পৰা ব্যৱস্থা তেওঁলোকে হাতত লৈছিল যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন তেওঁলোকে হ'ব লগা নহয় এতিয়া বৰ্তমান সময়ত হ'ল কি এই যিটো সুৰাপানৰ ব্যৱস্থা এই সুৰাপানৰ ব্যৱস্থাটো কিয় তেওঁলোকে পাৰ্মিশ্যন দিছে যে ইয়াত যিবোৰ টুৰিজম ছেক্টৰ আহিছে বা যিবোৰ বিদেশী ব্যক্তিসকলে ইয়াত আহি সৌদি আৰবিয়াক যেনেদৰে উন্নয়নৰ ক্ষেত্ৰত সহায় কৰি আছে তেওঁলোকৰ বাবে লগতে
ইয়াত যিবোৰ বিদেশী বা ডাঙৰ ডাঙৰ অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে, যেনেকৈ আমি কিছুদিন আগতে চাওঁ বিশ্বকাপ, ফুটবলৰ যিটো বিশ্বকাপ হৈছে, তেনেকুৱাবোৰ অনুষ্ঠানৰ কাৰণে যিবোৰ ব্যক্তি বাহিৰৰ পৰা আছে তেওঁলোকৰ বাবেহে সুৰাৰ বিপণীটো আৰম্ভ কৰা হৈছে, যাতে তেওঁলোকেও সেই সুবিধাটো গ্ৰহণ কৰিব পাৰে। এটা এপৰ জৰিয়তে তেওঁলোকে সুৰা ক্ৰয় কৰিব পাৰিব আৰু সেই এপটো লগ ইন কৰাৰ পিছত তেওঁলোকে তাত কিছুমান ডকুমেণ্টছ দি পেলাই প্ৰমাণ কৰিব লাগিব যে তেওঁলোক বহিৰাগত ব্যক্তি, তেওঁলোকে তাত লোকেল সেই মুছলমানসকল নহয়। তাৰপিছতহে তেনেকুৱাকৈ তেওঁলোকে ক্ৰয় কৰিব পাৰিব। এতিয়া আমি চাওঁ যে ছৌদি আৰবিয়াৰ যিবোৰ নীতি, সেই নীতিবোৰ কঠোৰ আৰু কল্যাণকামী হোৱাৰ বাবে ছৌদি আৰবিয়া আগবাঢ়ি আছে। আমি সকলোৱে কওঁ, কোনোবাই ডুবাই যাবা নেকি? সকলোৱে ভৰিত। বাৰু যি কি নহওক, সেই মৰুময় ঠাইখন বৰ্তমান সময়ত এক বিশ্বৰ এক আগশাৰী দেশ ৰূপে চিহ্নিত হৈছে। গতিকে আমিও চিন্তা কৰিব লাগে যে আমাৰ দেশখনকো, আমাৰ অঞ্চলটোকো আমি কেনেদৰে আগুৱাই নিব পাৰোঁ।